Diphu Manja, kacheleng, tovarpi, throksi, Swift Dzire, dangphli, lapen, kachetong. Pini thang ni phaing koyar ni ada porphainer kepra chitima pormalom. Manja pen kewang ihu Maruti Suzuki Swift Dzire agari number AS09D6688 lapen. Diphu pen kedam auto number AS09BC1529. Kachetong. Auto along inut passenger lapen. Driver lapen dangphli along inut vet pusi berta kilong dun lapen. Auto long Kido atum asap su injured to kawa joksi. Medical ponang koklo pusi dangphli ki vek abang thai hen pen nang pachiki pon. কি হল এটা ঘটনাটো মানে মোৰতো মাঞ্জা পৰা আহিছে আৰু মোৰ চাইড আহিছে মইতো আৰু টেম্পো ব্লকটো মোৰ চাইডতে আহি গ'ল আৰু সেইটো কাৰণে মই হেণ্ড ব্ৰেক কিবা টানিছোঁ এনেকৈ গাড়ীটো পাতি গ'ল আৰু অলপ কিবা পিছতটো সিহঁতৰ কাৰণে লাগি গ'ল। আপোনাৰ গাড়ীত কিমানজন আছিলে? একজনে আছে মোৰ অকলে। আৰু টেম্পোতে কিমান আছিলে? টেম্পোতে দুইজন আছে। মোৰ কিবা আৰু গিৰা সময়তেও মই চিটবেল্ট আছে না আৰু হেণ্ড ব্ৰেক মই টানিছোঁ আকৌ ষ্টাৰ্টো মই একবাৰ কৰি দিছোঁ আৰু সিহঁতৰ কাৰণে চাইছোঁ অলপ চলপ ইনজুৰ আছে এনেকৈ চাইছোঁ আৰু ইয়াত কিবা লোকেলবিলাক আছে একজন দুজন সিহঁতৰ কাৰণেতো এনেকুৱা কৰিবলগীয়া কি কৈছে আৰু সিহঁতে আৰু মোৰ কাৰণে মোৰ ভাইটো অলপ তাৰ পৰা ইয়াত লৈ গৈছে আৰু মাৰা মাৰি নালাগে সেইটো কাৰণে আৰু ইনজুৰ হোৱা নাই একো হোৱা নাই। গাড়ী কিবা এয়াৰবেগ সেইবিলাক খুলিছে নেকি? গাড়ীটো মানে বৰ্তমানটো গাড়ীটো মানে এয়াৰবেগ নাই। এয়াৰবেগ নাই। মোৰতো হেণ্ড ব্ৰেক খোজাৰ কাৰণেহে সিহঁতৰ বাচিছে। এতিয়া ভুলটো কাৰ আছিলে? ভুলটো সিহঁতৰে আছে। আপুনি নিজৰ ৰাস্তাৰ পৰা আহিছে নেকি? নিজৰ ৰাস্তা আহিছে সিহঁতৰ মোৰ ৰাস্তাতে আহি গ'ল আৰু। আপোনাৰ নাম কি হয়? আৰ্বমন বে। ক'ত থাকে? চেণ্টাৰ। ডিপুত কেতিয়া আহিছে? ফেষ্টিভেলৰ কাৰণে। কিমান সময়ৰ ঘটনা এইটো? 8:39 এনেকৈ হ'ব। মইতো টাইম চোৱা নাই আৰু। এতিয়া বাকী সিটো টিমটো ক'ত আছে? টিমটো এইটো অটো পাৰ্টিটো হস্পিটেল লৈ গৈছে। সিহঁতে ক'ৰ মানুহ হয় গম পায়? নাপায়। কথা পাতিব পাইছে সিহঁতৰ লগত? সিহঁতৰ লগত কথাও পাতিব পৰা নাই। সিহঁতৰ খং আছিলে না একজন দুজন আৰু মোৰ কিবা লগৰীয়াবিলাক আছে আৰু সিহঁতৰ কাৰণে সিহঁতৰহে মানে তাৰ ৰাস্তালৈকে লৈ গৈছে আৰু। সিহঁতৰ ইনজিঅ'ৰ আৰু হৈছে নেকি? হাত চাত অলপ চলপ ইনজিঅ'ৰ আছে। মানুহটো একো হোৱা নাই? একো হোৱা নাই। মৰাটো নাই? বৰ্তমান হস্পিটেল লৈ গৈছে মানে। এতিয়া বৰ্তমান পুলিচে কি কৈছে আপোনালোকৰ এতিয়া কি কৰিম বুলি? সিহঁতৰ কাৰণে অলপ চাম আমি মেডিকেলটো আমি চাই ল'ম আৰু। আপোনালোকে চাব ন? ঠিক আছে।